লোকে লোকাৰণ্য হৈ পৰিল কলংপাৰ খেলপথাৰ যেন দ্বিতীয় বৃন্দাবনলৈ পৰিণত হ'ল টাউন তেলীয়া গাঁৱৰ যুৱক সংঘৰ কলংপাৰ খেলপথাৰ শৰতৰ কালে চন্দ্ৰাৱলী ৰাতি দিব্য ৰাসক্ৰিয়া কৰিলা আতি টাউন তেলীয়া গাঁৱৰ যুৱক সংঘৰ সৌজন্যত আৰু অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱটিৰ তৃতীয়টি নিশা নিমন্ত্ৰিত তথা গাঁৱৰ যুৱকসকলৰ দ্বাৰা কেলিগোপাল নাট যুৱক সংঘৰ কলংপাৰ খেলপথাৰত প্ৰদৰ্শন কৰা হয় যুৱকসকলে পৰিৱেশন কৰা কৃষ্ণ ৰাধা গোপী শংখচূড় পুতনা গৰখীয়া নৃত্যৰ অভিনয়ে দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হয় তৃতীয়টি নিশা যুৱকসকলৰ অভিনয় কৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে তেলীয়াগাঁও যুৱক সংঘৰ কলংপাৰ খেলপথাৰত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ প্ৰতিবেদন